ইয়াত যেটো সরকার চলি আছে বিজেপি জিএসপি আমার এলায়েন্স গভর্নমেন্ট চলি আছে। So guys नै दिनै माबा UPPL नि सुबुंखौ मा होनो दा थांनो ओंखारदों आरोना ओमफ्राय नै ओरै गारिया ट'ट'आ एकदम लाइन दंजोबो साखाथियाव ओमफ्राय माखासे थांबाय आरोना इउटार्न गारसि फैगौ नै माथो ओमफ्राय गाइस नोंथांमोना गाज्रि साननाङा आरोना पलिटिक्स पार्टिनि साननाङा आरोना UPPL निबाबो खालामगोन सोरबा बनसुनिबाबो खालामगोन सोरबा BJP निबाबो खालामगोन सोरबा BPL निबाबो भिडिअ आपलोड होगोन आरोना इउटुबार माने जेनेरेल सोलिजोबगोन आरोना बेहाय रावबो पलिटिक्सनि माबा पार्टि सार्टिनि खोथा गैया जिनोनि खालामजोबगोन आरोना सोरबा UPPL निल' हक माने सोरबा BPF नि हक सोरबा BJP नि सोरबा बनसुनि माने गासिखौबो खालामजोबगोन आरोना आङो UPPL नि मिटिं सुबुंखौमा लानाय आं बेहाय दा आं थांनो नागिरदों आरोना नोंथांमोननो जा हायो आं भिडिअनि गेजेरजों शेयार खालामनो नाजानोसै नोंथांमोनहा नायलांबाय थाबानो जाबाय आरोना। So guys जों दा नै फाइनालि जों लकेसनखौ मोनफैबाय आरोना ओमफ्राय लकेसनाथ' क'क्राझारावनो जादों आरोना क'क्राझारावनो ओमफ्राय क'क्राझारनि बबे जायगायाव जादों होनना बुङोबा ओरै सेक्रेटारियेट अफिसनि साखाथियाव जादों आरोना हनै मिटिं जायगायाव हनै जों दा थांगासिनो जों दा दै लोंनो नागिरदों आरोना ओमफ्राय दै लोंनायनि थाखाय नै गिलास दङ वाव गिलास दङ गिलास नै फ्रियाव मोननाय दै बिराद वाटार टेंकिनि दै आरोना लोंग्रा दैनिफ्राय ओमफ्राय गासिबो गिलास दंखाजोबो नै लोंनो हागोन आरोना बिराद खुलुमबाय नमस्कार जोहार আসসালামু আলাইকুম নমস্তে প্রথমতে আপনাদের সকলকে আজকের এই খুব ভালো প্রগতির যে র্যালি ইয়ার উপস্থিত করার কারণে সকলকে মই আমার UPPL দলের পৰা আন্তরিক ধন্যবাদ জানাচ্ছি। আচ্ছা ওই মিনিটে মিনিগুমারে জোরটা হাহি দিও রাই হি 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 বলিকো बिथाङा जागायदोंमोन जे प्रमद बर' हाथाव आरो BTC बासाव होननानै बिथाङा बुंदोंमोन जिहेतु प्रमद बर'आ मोनसे गरिब न'खरनि सेंग्रा गरिब न'खरनि फिसाला बेखायनो हाग्रामाया जिहेतु राजा बायदि मानसि राजा बायदि बिटिआरखौ खुंदोंमोन बेनि थाखायनो बिथाङा सानदोंमोन जे सासे गरिब सेंग्राया माब्रै आं बायदि राजा मानसिनि सियारखौ सेना लानो हाया बिथाङा हजम जायैनि बिथाङा ओंखायनो होदोंमोन प्रमद बर' हाथाव BTC बासाव होननानै UPPL जिंदाबाद UPPL लंले प्रमद बर' लंले UPPL जिंदाबाद UPPL जिंदाबाद UPPL जिंदाबाद प्रमद बर' लंले प्रमोदचारी लंले प्रमोदचारी लंले कविता मुजुमदारी लंले ইয়াত যেটো সরকার চলি আছে বিজেপি জিএসপি আমার এলায়েন্স গভর্নমেন্ট চলি আছে আৰু এটা একা ভাবমূৰ্তি লৈ এটা চিন্তাৰে আমি বড়োলেণ্ডৰ ৩৫ লক্ষ ৰাইজক সেৱা কৰি আছোঁ আৰু সেইকাৰণে আজি এই উন্নয়ন আৰু আমাৰ যেটো শান্তি যাত্ৰা উন্নয়ন আৰু যেটো আমাৰ আনন্দৰ যাত্ৰা এই উন্নয়ন আৰু আনন্দৰ যাত্ৰাৰ মাজেৰে আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজক আমি কি কৰিছোঁ কি কৰা নাই আৰু ভৱিষ্যতত কি কৰিম ইয়াৰ ওপৰত ৰাইজক জনাবলৈ এই ৰেলীটো লোৱা হৈছে আৰু এই ৰেলীৰ দ্বাৰা আমাৰ ক্লিয়াৰ মেছেজ
যে 17 বছৰত BPF যিটো কৰিব পৰা নাই আমি UPPL-এ 2 বছৰত UPPL BJP GSP চৰকাৰে বহুতখিনি কাম কৰিলোঁ মাটি বাৰীৰ অধিকাৰ প্ৰদান কৰাৰ পৰা বিভিন্ন আজি চাকৰিবিলাক নিকাভাৱে কোনো টকা পইচা নোহোৱাকৈ চাকৰি দিয়াৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীক যি উচিত সন্মান লাগে সেই সন্মান প্ৰদান কৰাৰ পৰা বড়োলেণ্ড অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰখাৰ পৰা সকলো কাম আমি কৰি আছোঁ আৰু এইখিনি জনাই দিবৰ কাৰণে কোনো যাহাতে পাব্লিকক মিছলিড কৰিব নালাগে নোৱাৰে বিপথে পৰিচালনা কৰিব নোৱাৰে এই উদ্দেশ্য ৰাখি পেলাই আজি এই ৰেলীটো লোৱা হৈছে আৰু আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ ৰাইজ আহি ইয়াত উপস্থিত হৈছে আজি বড়োলেণ্ডত UPPL যে এটা শক্তিশালী দল ইয়াত ৰাইজে আহি পেলাই প্ৰমাণ কৰিছে আপোনালোকে দেখিবলৈ পাইছে UPPL-ৰ প্ৰতি ৰাইজৰ এই আস্থা কিহৰ কাৰণে ভাবে 17 বছৰৰ যিটো হাগ্ৰামা মহিলাৰ নেতৃত্বত দুৰ্নীতি অপশাসন চলিলে দমন নীতি টকা পইচাৰ যিটো ৰাজনীতি আৰু সস্তীয়া ৰাজনীতি ৰাইজক ঠগ প্ৰবঞ্চনা কৰা যিমানখিনি মানে ধন লুণ্ঠন কৰা যিটো ৰাজনীতি চলিছিলে তাত ৰাইজে অতিষ্ঠ হৈছিলে আৰু আজি কোনোবা ভাবিব পাৰে যে 2 বছৰত UPPL দলৰ প্ৰতি মোহ ভংগ হৈছে ৰাইজৰ কোনো মোহ ভংগ হোৱা নাই ৰাইজৰ যিটো ছাপোৰ্ট ৰাইজৰ যিটো মৰম সেইটো 2 গুণ 3 গুণ 10 গুণ 20 গুণ বাঢ়ি আছে চ' সেইটো আপোনালোকে দেখিবলৈ পাইছে ৰাইজে দেখিবলৈ পাইছে ইয়াৰ কাৰণে অনাগত দিনত UPPL-এ বড়োলেণ্ড অঞ্চলত 35 লক্ষ জনসাধাৰণক লৈ পেলাই এটা শক্তিশালী BTR কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ কৈছে ভাৰতবৰ্ষখন বিশ্বগুৰু হ'বলৈ গৈ আছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন তেখেতে অসমৰ আজি মুখ্যমন্ত্ৰী হিচাপে অসমখন ভাৰতৰ উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে যি কাম কৰি আছে আৰু ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেশ্যনেল লেভেলত যিটো নেতৃত্ব দি আছে আমিও UPPL দল আজি ইয়াত বড়োলেণ্ড অঞ্চলৰ 35 লক্ষ জনসাধাৰণক যিটো উন্নয়নৰ যিটো নতুন ধাৰা এই ধাৰা আৰু গতিত একেলগে লৈ যাবৰ কাৰণে আমি কাম কৰি আছোঁ ইয়াৰ কাৰণে ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে মৰম আৰু স্নেহ আৰু বিশ্বাস UPPL দলৰ প্ৰতি ৰাখিছে হাগ্ৰামা মহিলাই অভিযোগ কৰিছে যে UPPL চৰকাৰ শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ সৈতে জড়িত মই আহ্বান কৰিব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া হ'ল শ্ৰীৰামপুৰৰ নেতা তেখেতে শ্ৰীৰামপুৰ গেটৰ নেতা চ' হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই শ্ৰীৰামপুৰ গেটটো 5 মিনিটৰ কাৰণে পাহৰি যাব নোৱাৰে সেইকাৰণে ওলালিয়ে শ্ৰীৰামপুৰ গেট ওলালিয়ে শ্ৰীৰামপুৰ গেট এই শ্ৰীৰামপুৰ গেটত কিছুমান বিল্ডিং পৰি আছে মই অনুৰোধ কৰিম হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যেতিয়াই জনাই মই ৰিপেয়াৰিং কৰি পেলাই সেই ঘৰবিলাকত AC টেচি দি ধুনীয়াকৈ বিছনা চোফা সোমাই পেলাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক শ্ৰীৰামপুৰ গেটত এটা বিল্ডিং দি দিম তাতে বহি পেলাই তেখেতে হিচাপ কৰি থাকক কেইখন ট্ৰাক আহিছে কেইখন গৈছে আৰু সিটো তেখেতে ভাৰত চৰকাৰ অসম চৰকাৰক আৰু বড়োলেণ্ডৰ ৰাইজক সদায় জনাওক তাৰ কাৰ সিন্ডিকেট চলিছে সিন্ডিকেট চলা নাই আৰু আমাক ৰখি থাকক অহা 10-15 বছৰৰ গোটেই ফাইল খুলিবলৈ দিয়ক সেই সময়ৰ কথাটো আমি হিচাপ দিম কিমান সিন্ডিকেট হৈছিলে কিমান ট্ৰাক গৈছিলে কিমান টকা লুণ্ঠন কৰিছিলে ইয়াৰ গোটেই হিচাপ আমাৰ তাত আছে থেংক ইউ
যে